এটা কথা মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখিব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা আৰু আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা। জোৰ তেওঁকহে কৰা হয় যাক সঁচাকৈ ভাল পোৱা যায়, নহ'লেতো এই পৃথিৱীত মিছা ভালপোৱাৰ অভাৱ নাই। অতীত ভয়ংকৰ হ'ব পাৰে, কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বৰ্তমান আৰু ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। মাথো এটা সাহসৰ প্ৰয়োজন। আমাৰ প্ৰত্যেকৰ জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই কৰিব লাগে। কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন সম্পূৰ্ণ হ'ব বুলি কেতিয়াও আশা নকৰিব। এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, কিন্তু সেই সম্পৰ্কটো তুমি কিমান সুখী সেইটোহে ডাঙৰ কথা। সকলো শেষ হৈ যাওঁ যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে। সকলোৱে মৃত্যুৰ দৰে ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছোঁ, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটো আগুৱাব নোৱাৰিম? জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা, জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত।